নমস্কাৰ বন্ধুসকল, মই দিব্যজ্যোতিয়ে আপোনালোকক ইণ্ডিয়া চাম চেনেললৈ স্বাগতম জনাইছোঁ। ৰোহিত শৰ্মাক সকলোৱে চিনি পায়। ৰোহিত শৰ্মাৰ প্ৰকৃত নাম হৈছে ৰোহিত গুৰুনাথ শৰ্মা। বৰ্তমান ৰোহিত শৰ্মা ইণ্ডিয়া টীমৰ কেপ্টেইন। আজি আপোনালোকৰ লগত আলোচনা কৰিম ৰোহিত হিটমেন শৰ্মা ৰূপে খ্যাত ৰোহিত শৰ্মাৰ এনে 5টা ৰেকৰ্ডৰ বিষয়ে যিকেইটা ক্ৰিকেট ইতিহাসত বেলেগ কোনো ক্ৰিকেটাৰে কৰিব নোৱাৰিলে। বন্ধুসকল, আপোনালোকে যদি সঁচাকৈয়ে ৰোহিত শৰ্মাক ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব। নাম্বাৰ 1, বন্ধুসকল, ৰোহিত শৰ্মা এনে এজন ক্ৰিকেটাৰ যিজনে ওৱান ডে ইণ্টাৰনেশ্যনেলত 3টাকৈ দ্বি-শতক কৰি বিশ্ববাসীক হতভম্বিত কৰিবলৈ সক্ষম হৈছে। ODI ব্যক্তিগত হাই স্ক'ৰৰ ৰেকৰ্ড ৰোহিত হিটমেন শৰ্মাৰ নামতেই আছে। তেওঁ 2014 চনত শ্ৰীলংকাৰ বিপক্ষে কলকাতা ইডেন গাৰ্ডেনত হোৱা খেলত 173টা বলৰ সন্মুখীন হৈ 274টা ৰান কৰি এই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। এখন 50 অভাৰীয়া খেলত 173টা বল খেলাৰ ৰেকৰ্ডো ৰোহিত শৰ্মাৰ নামতে আছে। নাম্বাৰ 2, বন্ধুসকল, হিটমেন শৰ্মাৰ নামত কেৱল যে ODIৰে ৰেকৰ্ড আছে এনে নহয়, তেওঁ T20 ইণ্টাৰনেশ্যনেলতো ক্ষিপ্ৰতম শতক কৰি ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। তেওঁ শ্ৰীলংকাৰ বিপক্ষে 35টা বলত 100 ৰান কৰি এই ৰেকৰ্ডৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। এই ৰেকৰ্ড ৰোহিত শৰ্মাই ডেভিড মিলাৰৰ সৈতে যুটীয়াভাৱে কৰিছিল। নাম্বাৰ 3, বন্ধুসকল, ৰোহিত শৰ্মাই কেৱল ইণ্টাৰনেশ্যনেল ক্ৰিকেটতে যে ৰেকৰ্ডৰ অধিকাৰী তেনে নহয়, তেওঁৰ নামত IPLৰো বহুতো ৰেকৰ্ড আছে। তেওঁ ছবাৰ IPL চেম্পিয়ন ট্ৰফি উঠাবলৈ সক্ষম হৈছে, এবাৰ ডেকান চাৰ্জাৰ্ছৰ হৈ খেলি আৰু 5বাৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। তেওঁ মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইনচি কৰি 5বাৰ মুম্বাই ইণ্ডিয়ানছক চেম্পিয়ন কৰিবলৈ সক্ষম হৈছে। নাম্বাৰ 4, বন্ধুসকল, ৰোহিত শৰ্মাক হিটমেন শৰ্মা বুলিও কোৱা হয়। ইণ্টাৰনেশ্যনেল T20 কেৰিয়াৰত সৰ্বাধিক ছিক্স মৰাৰ ৰেকৰ্ডো ৰোহিত শৰ্মাৰ নামতে আছে। বৰ্তমানলৈকে তেওঁ 139খন মেটচ খেলি 177টা ছিক্স মাৰিবলৈ সক্ষম হৈছে। নাম্বাৰ 5, বন্ধুসকল, ৰোহিত শৰ্মাৰ ৰেকৰ্ডসমূহ কৈ থাকিলেও শেষ নহ'ব বা অন্ত নপৰিব। তেওঁ T20 ইণ্টাৰনেশ্যনেলত 144খন মেটচ খেলি 3737 ৰান কৰিবলৈ সক্ষম হৈছে, যিটো মাইলষ্টন কোনো ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই। বন্ধুসকল, এই ৰোহিত শৰ্মাৰ ইনফৰ্মেটিভ ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোক যদি প্ৰকৃত ইণ্ডিয়া টীমৰ বা ৰোহিত শৰ্মাৰ ফেন হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক এনেধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। ধন্যবাদ।